নমস্কাৰ বন্ধুসকল, মই কৰবীয়ে মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। ইতিমধ্যে লকডাউনে 30 দিন অতিক্ৰম কৰিছে। এই 30 দিনত কিন্তু আমাৰ সকলোৰে জীৱনত কম বেছি পৰিমাণে হ'লেও প্ৰভাৱ পেলাইছে নহয়নে? আমাৰ দেশৰ অৰ্থনৈতিক ব্যৱস্থাটো সংকটৰ গ্ৰাহত পৰিছে। বিশেষকৈ 2020 আৰু 21 বৰ্ষৰ শিক্ষা ব্যৱস্থাটো বহুখিনিয়ে পিছ পৰি গৈছে আৰু আমাৰ যিসকল দুখীয়া লোক আছে তেওঁলোকে কিন্তু বহুখিনিয়ে কষ্ট হৈছে তেওঁলোকে চলি থাকিবলৈ, পৰিয়ালটোক চলাবলৈ, আৰু যিসকলে আমাৰ ক্ষুদ্ৰ ব্যৱসায় কৰি আছিলে, যেনে ফুটপাথত পাণ তামোলৰ দোকান দিছিলে, চাহৰ দোকান দিছিলে, তেওঁলোকে কিন্তু এতিয়া বহু সংখ্যক লোকে জীৱিকা চেঞ্জ কৰিব লগা হৈছে। তেওঁলোক এতিয়া কিছুমানে ফল মূলৰ দোকান দিছে, কিছুমানে শাক পাচলিৰ দোকান দিছে আৰু কিছুমানে ব্ৰইলাৰ কাটিছে। তো তেনেকেই তেওঁলোকে এতিয়া পৰিয়ালটোক চলাই আছে। বাকী যি কি নহওক, আমি এতিয়া যিমানেই যি সমস্যাৰ সন্মুখীন নহওঁ কিয়, আমি এই মহামাৰীৰ পৰা যদি আমি পৰিত্ৰাণ পাব লাগে তেতিয়া আমি লকডাউন মানি চলিবই লাগিব। আৰু আজি মই দিনটো ঘৰতে থাকিলোঁ। ঘৰত থাকি মই ভাবিলোঁ আজিও কিবা এটা শিকোঁ আৰু লগতে বনাবলৈ চেষ্টা কৰোঁ। সেয়েহে বনাই চাইছিলোঁ, খাবলৈও বেয়া হোৱা নাই। তেনেহ'লে বলক মইনো আজি কি বনালোঁ ভিডিঅ'টো এবাৰ চাই লওঁ।